हेलो एभ्रिवान गुड मर्निंग मोर अन्य এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। কালি দিয়া ভিডিঅ'টো চালে নাই জনাবচোন আৰু কেনেকুৱা পালে তাকো জনাব। আৰু কালি ভিডিঅ'টোত সম্পূৰ্ণ দেখাব পৰা নহলে মালিনী থানখন সেইকাৰণে যিকণ থাকি গৈছিলে আজি আপোনালোকৰ মাজলৈ আগবঢ়াইছো আৰু জনাবচোন চাই কেনেকুৱা পালে ভিডিঅ'টো। আৰু এয়া আমি গাড়ী পাৰ্কিঙত ৰাখি মানে গৈ আছো ওপৰলে, মানে মালিনী থান ভাগ মানে ওপৰত আছে, অলপ খোজকাঢ়ি যাব লাগে। তেতিয়াহ'লে চাই থাকিব আপোনালোকে ভিডিঅ'টো। আৰু আপোনালোকে মোক দেখি বেয়া কমেণ্ট নকৰিব। আগৰ ভিডিঅ'টোত কৈছিলোঁৱেই, কাৰণ মই যেনেকৈ আছিলোঁ ঘৰত তেনেকৈ গুচি আহিলোঁ। অহা মোৰ কোনো প্লেন নাছিলে। মই মানে এইটো ড্ৰেছ পিন্ধিয়ে ফটো মাৰিছিলোঁ ঘৰতে কেইখনমান, আৰু তেনেকৈয়ে গুচি আহিবলগীয়া হ'লে। আৰু মোৰ মূৰত কপৌ ফুল আৰু হাতত গামখাৰু সেইবোৰ দেখি মানে এইটো সাজত মানে তাত মই কাকো দেখা নাই যে, মানুহে মোলৈ চাইছে, মোৰ লাজো লাগিছে অলপ। আৰু মোৰ লগত গৈ থকা গৰাকী হৈছে মোৰ পেহী, মানে পপা ভনীয়েক। আৰু আমি খোজকাঢ়ি আহি মানে গেটৰ ওচৰত পালোহিয়ে, আৰু ইয়াত টিকট কৰিব লাগিব। তাকে আমি টিকটটো কৰি লওঁ, তাৰপিছত তাৰ ভিতৰত সোমাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু দেখিছেনে ৱালবোৰত ইমান ধুনীয়াকৈ পেইণ্টিং কৰি থোৱা আছে, তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া আমি খটখটিৰ ওপৰত উঠিছোঁ, আৰু এয়া আগত গৈ আছে মা, পাপা, পেহী, ভাইটি লগৰজন, মানে মোৰো ভাইটি আৰু সেইজন। আৰু জানেনে ওপৰত উঠা নমা কৰি থাকোঁতেনে ভাগৰে লাগি গৈছেগৈ। এয়া আমি আহি আছোঁ মালিনী থান ওপৰত, ভৰি বিষাই গৈছেগৈ, ইমান ষ্টেপ উঠিবলগীয়া আছে। দেখিছে নাই ওপৰৰ পৰা তলৰ ভিউটো। প্ৰথমবাৰ আহিছোঁ, আহি কিন্তু ভালেই লাগিছে। আপোনালোকো আহিব, ভালেই পাব আহি। কিন্তু ভৰি পূৰা বিষাই গৈছেগৈ। এয়া হৈছে আমি আহি পালোহি মন্দিৰ ভাগত, আৰু ওপৰৰ পৰা ভিউটো এইটো চাওক। তলৰ ভিউটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু ফাইনেলি আমি আহি ওপৰত পালোহি। তাতে এতিয়া আমি মুখ হাত ধুই ভিতৰত যাম।
আৰু মই আগৰ পৰাই শুনি আহিছিলোঁ মানে এই থান ভাগত আহি মানে মনত যি ভাৱ কৰি আহে সেই মনৰ কামনা পূৰণ কৰে বুলি। ময়ো এটা বিশেষ কাৰণতে মানে অহা নিচিনাই হৈছে। চাকি দিম আৰু চাকি দি ঘৰলৈ যাম, তেনেহ'লে চাই থাকোঁ ভিডিঅ'টো। আৰু আমি এতিয়া গৈ আছোঁ থান ভাগৰ ভিতৰত, মানে তাত চাকি নিদিয়ে তো, মানে বাহিৰতে চাকি দিয়ে গছ এজোপাৰ তলত। আৰু তাত মানে পূজাৰী থাকে, তাতে মানে সেৱা চেৱা কৰা হয়। আৰু কেতিয়াবা কিছুমান কথা বা কাম কোনো নভবা নিচিন্তাকৈ হৈ যায়। আৰু সেইদিনাখনি মানে বিহু দিনাখনি মোৰ লগত তেনেকুৱাই হ'ল। কেতিয়াও মানে আহিম বুলি নভবা জেগা এটাত আহিছোঁ মানে। আৰু আহি ভালেই লাগিলে। আৰু আপোনালোকৰ লগত হয়নে নাই জনাবচোন। কেতিয়াবা নভবাকৈ কেতিয়াবা কিছুমান কাম হৈ যায়। চব গৈছোঁ যদিও তাতে মানে অলপ পৰিয়ালৰ সকলোখিনি গৈছোঁ যদিও মনটো অলপ বেয়া লাগি আছিলে মানে মানুহজন লগত যোৱা নাছিলে। মানুহজন বিশেষ কাৰণতাৰ বাবে যাব নোৱাৰিলে। আৰু সেইকাৰণে একো নাই, আকৌ দুইজন কেতিয়াবা যাম তালৈ। Video weh, mau kita video. Channel aku lagi. আৰু আমাৰ শৰাইখন আগবঢ়োৱাৰ পাছত পূজাৰীজনে কৈছিলে থান ভাগৰ চাৰিও কাষটো মানে 3 পাক ঘূৰিবৰ কাৰণে আমাৰ পৰিয়ালৰ সকলোকে। তাকে আমি ঘূৰি আছিলোঁ আৰু চাই থাকিব, আমি চাৰিওপাশটো মানে 3 পাক মানে ঘূৰিছোঁ। আমি সেৱা লৈ অহাৰ পাছত এটা কি গছ চিনি পোৱা নাই, কিন্তু এই গছজোপাৰ মানে তলতে মানে চাকি বন্তি দিয়া হয়। তাতে আমি পৰিয়ালৰ সকলোৱে মানে চাকি দিছোঁ, মা পাপা মই ভাইটি। মা পাপা হয়। Iya, blog apa itu? Hei lo guys, dulu guys.
ভিডিঅ'টো ষ্টাৰ্ট অঁ হা এবাৰতে ভাঙিবা আকৌ ধানৰ সেৱা কৰি আহিলোঁ, এতিয়া আহি আছোঁ, সন্ধিয়াই হ'ল। এতিয়া ঘৰলৈ যাব ওলাইছোঁ। কি দেখাব পাৰোঁ ৰাস্তাত দেখাবলৈ চেষ্টা কৰিম। আৰু ওপৰত কিবা চাবলগীয়া আছিলে, কিন্তু টাইমটো আমি অহা দেৰি হ'লে সেইকাৰণে চাব পৰা নাছিলোঁ। সেইকাৰণে থানতে চাকি তাকি দিলোঁ আৰু এতিয়া আহি আছোঁ। চাই থাকিব ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰি ল'ব। এইবোৰ দেখিছেনে কিমান ধুনীয়াকৈ ফুলবোৰ লগাই থোৱা আছে। অলপ সোনকালে আহিব লাগিছিলে, আমি তেতিয়া আৰু ভাল লাগিলেহেঁতেনে। এনেই আপোনালোকৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছে আৰু আমি আহি আছোঁ। আগত আছে আমাৰ নাচনী বাইদেউ। আহক কি ক'ব এফালে ব্লগ বনোৱাত ব্যস্ত। আমি আহি আছোঁ আই লভ মালিনী থানত ফটো মাৰিবলৈ। আৰু ফটো এটা মাৰিছোঁ। আৰু ভিডিঅ' বনাই থাকোঁতেনো ফটো পষ্ট দিছোঁ, চাব দেই। তাত গাড়ী চাড়ী ৰাখিব পাৰে আৰু কিছু মহিলাসকলে কিছুমান দোকান দি আছে, তাতে চাকি বাতি ধূপ ধূনা ল'ব পাৰে আৰু। ইয়াত ফটো মাৰিবলৈ লাইন পাতিবলগীয়া আছে। ইয়াত ফটো মাৰি লওঁ, তেনেহ'লে ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে। সন্ধিয়া হোৱাৰ লগে লগে লাইটবোৰ জ্বলাই দিছে। ইমানো আন্ধাৰ হোৱা নাই, আন্ধাৰ হ'লে আৰু ভাল লাগিব। আমাৰ মানে দেৰি হোৱাৰ কাৰণে আমি যাব ওলাইছোঁ। তেনেহ'লে ভিডিঅ'টো চাই থাকিব, কি দেখাব পাৰোঁ নোৱাৰোঁ। এয়া চব ফটো মই ব্যস্ত হৈ আছে। চাৰিওকাষটো দেখাই দিছোঁ। চাবলগীয়া বহুতেই আছে, কিন্তু আমাৰ সময় দেৰি হোৱাৰ কাৰণে চববোৰ চাব পৰা নহ'লে। কেমেৰা যি দেখাব পাৰিছোঁ তাকে দেখাবলৈ অলপ চেষ্টা কৰিছোঁ। আমি এতিয়া ইয়াৰ পৰা ওলাই দিছোঁ, সন্ধিয়াই হ'ল। মানে আৰু চাবলগীয়া বহুতেই আছিলে, কিন্তু সময়টো কম হোৱাৰ বাবে সেইবোৰ বন্ধ কৰি দিয়া হ'ল। আৰু কেতিয়াবা আহিলে আকৌ চাম, তেনেহ'লে চাই থাকিব ভিডিঅ'টো। আৰু আমি ক'ত পালোহি দেখিছেনে? মানে বগীবিল দলং পালোহি। মানে তাৰ পৰা বেছি দূৰ নহয়। মা আৰু পেহীয়ে ক'লে দলংখন দেখা নাই বুলি, সেইকাৰণে ওচৰত থাকোঁতেনেই মানে চাই যাম বুলি ভাবিলোঁ। মানে আকৌ ঘৰৰ পৰা এদিন অহাতকৈ। আৰু তাত মানে বেছি ভিডিঅ' কৰা নহ'ল, ৰাতিয়ে হ'ল, মানে 7 বাজিলেগৈ। আৰু সৰুকৈ এনেই ভিডিঅ' এটা কৰি থ'লোঁ। আৰু ঘৰলৈ ঘূৰি অহা বাটত মানে ধেমাজিতে সোমাই মেলি ৰাতিপুৱাৰ পৰা আমি একো খোৱা নাছিলোঁ, সেইকাৰণে তাতে ভাত খালোঁ। আৰু খাই ঘৰত পোৱালেহি মানে ৰাতি 11টাই বাজিলে। তেনেহ'লে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, কাৰণ কালি ভিডিঅ'টো ইয়াতকৈ বেছি দীঘল হ'লে আপোনালোকে চাই চাগে বেয়াই পাব, মানে আমনি পাব।
আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে ভিডিঅ'বোৰ চালেহে মানে ভিডিঅ' বনাবলৈ মানে মন যায়, নহ'লে মন নাযায়। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই। গ্ৰেভি লাগিব গ্ৰেভি